মোৰ চেনেললৈ স্বাগতম জনাইছোঁ সকলোকে। আৰু আজি মই এটা বেলেগ মানে সদায় কিচেন ৰেচিপি আপলোড কৰি আছোঁ। আজি এটা বেলেগ মই মানে লাঞ্চ ৰেচিপি এটা বনাম। লাঞ্চ মানে এইটো চাউল একেবাৰে ঘৰুৱা চাউল, হোম প্ৰডাক্ট চিডছ, এটুকুৰা মই ৰঙালাও লৈছোঁ আৰু এয়া মিঠাই লৈছোঁ। এইটো ইণ্ডিয়ান সুইটছ হ'ব, লাওপাল্লা। আৰু ইয়াক মই কি কৰিম, কিয় এনেকৈ মই গোটেইখিনি দেখুৱাই দিছোঁ। বেলেগ বেলেগ কিটচেনবিলাকে কেনেকৈ আলু দুটুকুৰা ভাজি ওপৰত চাট মছলা ছিটাই দিলেও 2M ভিউজ পায়। আমাৰ ইমান কষ্ট কৰি ইমান হেল্ডি বস্তু, মছলা নাই, কিবা নাই, তথাপি আমাৰবিলাকৰ ভিউজ নাই। কালি চালোঁ এটা জ্যোৎস্না ক্ৰিয়েশ্যনটো, ইমান ধুনীয়া টোপোলা ভাত, ইমান ধুনীয়াকৈ থালখন সজাইছে, অসমীয়া থাল, কিন্তু ভিউজ মই চোৱালৈকে নাই। দুবাৰমান মোৰ চকুত পৰিল, তেনেকুৱা কথা। গতিকে যাতে আমাৰ এই লাওপাল্লা বুলি কওঁ আমাৰ খাজ ঘৰুৱা ভাষাত, নলবেইৰা ভাষাত, মই নলবেইৰা কৈয়ে ভাল পাওঁ, কিন্তু বহুতে বুজিও নাপাব, শুনি ভাল নাপাব, সেইকাৰণে অকণমান চেষ্টা কৰি আছোঁ লিখিত ক'বা। এয়া চাউলটো মই জিকাই থ'লোঁ, তিয়াই থ'লোঁ অলপ সময়ৰ কাৰণে, আধা ঘণ্টা, হাফ এন আৱাৰ অৰ 40 কৰাইটোত অকণমান দেখুৱাই দিছোঁ। বাকীখিনি মই এনেকৈ উলিয়াই ল'লোঁ আৰু এইটো এনেকৈ মিক্সিত পানীটো গ'ল, গুড়াটো খুন্দি ল'ম। এয়া মই গুড়াটো খুন্দি ল'লোঁ, গোটেই নেদেখুৱাওঁ, দীঘলীয়া হ'ব, চায়ো বিৰক্তি পাব। গুড়াটো ৰেডি কৰি লৈছোঁ, আৰু এই লাওখিনি মই এতিয়া এনেকৈ কাটি ল'ম, বাকলিটো গুচাই ল'ম। বাকলিটো গুচাই ল'ম আৰু গোটেই লৈ পেলাই কাটি ল'ম, সৰু সৰু পিচ কৰি কাটি ল'ম এনেকৈ। লাওখিনি মই সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ আৰু চব্জিত কাটাৰ নিচিনাকৈ। আৰু বাকীখিনি চাওঁ কৰি কিছুমানে আগতে খাইছিল সেইটো গুড়ি, সেনেকৈ নহয়, অকণমান জাষ্ট কেঁচা কেঁচা ভাৱটো মৰাৰ কাৰণে মই গৰম কৰি ল'ম। সেইটো মই বেছি ভাজি নলওঁ, মই বুলি নহয় আৰু এই লাওপাল্লাটো বনালে মানে এইটো বহুত আছে, কিটিপ আছে, নহ'লে বহুত টান হৈ যায়, টান হ'লে খাব ভাল নালাগে। কিন্তু আমাৰ মায়ে ধুনীয়া লাওপাল্লা বনায়, আৰু মাৰ ধুনীয়া হয় লাওপাল্লা। তাৰপিছত মই যেতিয়া এই চিষ্টেমটো গোটেইখিনি মিলিলে ধুনীয়া হয়, মিঠাইৰ নিচিনা লাগে খাব, আৰু নিমিলিলে টানি মৰিলেও চিঙি নাযায়, বিৰাট টাইট হয়। আৰু এবাৰ মোৰ বিয়াৰ পিছতে আমাৰ এওঁলোকৰ বৌ মানে এওঁৰ মানে বৰদেউতাকৰ ল'ৰা হয় আৰু দাদা, তেনেকৈ বৌ বেলেগে থাকে, বৰদেউতাকৰ ল'ৰা যিহেতু ককায়েক বেলেগকৈ থাকিলেও বৌয়ে মানে কি বিয়াৰ পিছত মই বোলো বৌ লাওপাল্লা বনাব জানে ন? জানো মনি, আমি বনাম দক কালি দুখনমান। বোলে বৌ আহিল, ধুনীয়াকৈ বনাব, দেউৰেকে ইমান লিটাৰ ৰিফাইন আনি থৈ, কিবা আনি থৈ, গতিকে এই লাওপাল্লা কি কৈছে, ময়ো নাজানো, সিমান নাছিলোঁ, মায়ে ধুনীয়া বনাই সহায়ো কৰি দিওঁ, কিন্তু ইমান আৰু চিষ্টেমটো গুড়াখিনি ভাজি লৈ সেইটো ময়ো জানো, কিন্তু কিমান ভাজে আৰু সিমান আৰু লক্ষ্য কৰা নাছিলোঁ আগতে। তাৰপিছত ভাজি আছে, ধুনীয়াকৈ গোটেইখিনি কৰিছে আৰু কৰাৰ পিছততো লাওপাল্লা এখনো কোনেও খাব নোৱাৰিলে, ইমান টাইট। একেবাৰে গুড়াও ভাজি লৈছে বেছিকৈ, তাৰপিছত যিখিনি পিঠাকেইখন ভাজোতেও ইমান ৰিফাইন, সেনেকুৱা আৰু আমাৰ আছে যিহেতু আমি বেছিকৈ দিম, বেছি ধুনীয়া হ'ব, টেষ্টফুলকৈ বনাব চেষ্টা কৰিছে। তাৰপিছত সেই ৰিফাইন মাখাত ভাজিছে, গতিকে বেছি হৈ গৈছে, মৰমৰীয়া হৈ গৈছে, মিঠাইটো গাতে নালাগিল আৰু বৰ টাইট হৈছে। তাৰপিছত মাক সুধিলোঁ, বোলো মা লাওপাল্লা কিয় নবনাই? তেতিয়া মায়ে ক'লাক চিষ্টেমটো শিকাই দিছে, আৰু তেতিয়াৰ পৰা মই জানো ধুনীয়া হয়। এয়া কেঁচা কেঁচা ভাৱটো থাকিলে, আগতেতো ফ্ৰিজ চিজ ক'ত আছিল, আমি সৰু থাকোঁতে ফ্ৰিজ চিজ নাছিলে, সেইকাৰণে কেঁচা কেঁচা ভাৱটো মাৰি লয় আৰু দুদিনমান থাকে, পানীখিনি যেতিয়া গুড়াটোৰ মৰি যাব তেতিয়া এৰি দিলে হ'ল, বেছি সময় নহয়। কিন্তু এয়া হ'লেই মোৰ হৈ গ'ল, এতিয়া নমাই থ'ম। পানী ভাৱটো মৰিলে এৰি দিব।
এতিয়া মই এইখিনি এয়া শুকান কেৰাহীটোত অকণমান সিজাই ল'ম। এনেকৈ শুকান কেৰাহীটোত মই আগতে আচৰিত হৈছিলোঁ যে মা তেল দিয়া নে বোলে তেল নিদিওঁ সেইটো জানো। এইখন হেতাৰে লাৰিছোঁ মই, একো নহয়। এনেকৈ শুকান আচলতে দিলে তাৰপিছত আমিবিলাক উন্নত হ'লোতো, প্ৰেছাৰ কুকাৰ আছে, গেছ আছে, গতিকে গেছত পটককৈ হৈ যায় আৰু হুইচেল মাৰি দিলে। গতিকে গেছত হুইচেল মাৰোঁ, সেইকাৰণে আমাৰ বস্তুটো পনীয়া বেছি হয়। লাওটো হৈ পেলাই কি হয়, পনীয়া হৈ পেলাই লাওটো পনীয়া হয় আৰু তেতিয়া গুড়াটো বেছি লাগে, পিঠাগুড়িটো। আৰু বেছি লাগিলে পিঠাখন লাওপাল্লাখন টাইট হৈ যায়, সেইটোৱে কথা। এতিয়া একেবাৰে কমাই দিছোঁ আৰু এই ঢাকনিখন এনেকৈ দি থৈ দিছোঁ। মানে প্ৰেছাৰ কুকাৰত সিজাব পাৰি, কিন্তু বেছি পানী পানী হৈ থাকে আৰু শুকান হ'লে পিঠাখন টেষ্টি হয়। আৰু বেছি সময় এনেকৈ নোচোৱাকৈ নাথাকিব, কেইছেকেণ্ডমানৰ মূৰে মূৰে এনেকৈ চাই থাকোঁ। যিহেতু একো তেলৰ ব্যৱস্থা নাই, লাগি ধৰাৰ নিচিনাকৈ এনেকৈ সিদ্ধ হ'ব। যদি প্ৰয়োজন হয় কেতিয়াবা এক চিটা অকণমান, বেছি নহয় অকণমান, নালাগে পানী, সিদ্ধ হ'বই আৰু একবাৰ দিলে। এনেকৈ লাৰি থাকিব কেইছেকেণ্ডমানৰ মূৰে মূৰে। আৰু প্ৰয়োজন হ'লে পানী দিব অকণমান অকণমান, কিন্তু বেছিকৈ নহয়। নিজে সিদ্ধ কৰাম, আকৌ ঢাকনিখন দিম আৰু কেইছেকেণ্ডমান। আৰু এনেকৈ বেছি সময় নোচোৱাকৈ নাথাকিব, এনেকৈ চাই থাকিব। যিহেতু পানী নিদিওঁ, তেল নিদিওঁ, এনেকৈ লাগি ধৰিব নহয়। খুব প্ৰয়োজন হ'লে অকণমান এক চিটা মাত্ৰ, নালাগেহে, এনেকৈ মানে কি কেইছেকেণ্ডমানৰ মূৰে মূৰে লৰাই থাকিব। ঢাকনিখন দিব, লৰাব আৰু এনেকৈ দিব। এনেকৈ সিদ্ধ হোৱাটো গম পাব। অকণমান পানী দিম মই, এনেকৈ অকণমান প্ৰয়োজন হ'লে দেই, অকণমান হৈ যাব, এইখিনিতে হৈ যাব। কেইছেকেণ্ডমানৰ মূৰে মূৰে, মিনিটলৈ এৰি নিদিব, কাৰণ পানী নিদিয়াকৈ যিমান পাৰে, নিদিয়াকৈ নহয় বাৰু, অকণমান দিবই লাগিব। ময়ো অকণমান ছিটাই দিছোঁ, দেখিছে, সেইখিনিতো দিবই লাগিব, লাগি ধৰিব, তেল চেল দিয়া নাযায় যাতে। বস্তুটো ছিষ্টেমটো এইটো, এনেকৈ লাৰি থাকিব যিমান পাৰি। অকণমান প্ৰয়োজন হ'লে ঢাকনি দিব, আকৌ লাৰিব, আকৌ ঢাকনি দিব। মই ইমান নেদেখুৱাম, এই আৰু হ'ব মানে কি, এই দাঁতখিনি এনেকৈ ঠেকচি দিয়াৰ পিছত, পিটিকি দিয়াৰ পিছত হৈয়ে যাব ধুনীয়াকৈ ন। কিছুমানে বুজি নাপাব নহয়, ঠেকচি দিয়া, আমাৰ নলবেৰীয়া, এনেকৈ যিমান পাৰি ঠেকচি দিব। হৈ গ'ল। মই এতিয়া গেছটো নুমাই থ'ম। অকণমান এনেকৈ গুড়া ল'ম, মানে গুড়াটো তেতিয়াহে আন্দাজ পাম। এই ৰাইচ পাউডাৰ অকণ ল'ম। আৰু কিন্তু এটা কথা আছে, হেৰি নহয়, মানে কি পিঠাগুড়িত লাওত পিঠাগুড়িত লাও নহয়। লাওৰ পৰিমাণ বেছি, পিঠাগুড়িৰ পৰিমাণ কম, তেতিয়াহে ঢিলা হ'ব খাবলৈ। এয়া এনেকৈ অকণ লৈ থাকিম আৰু মই এনেকৈ পিঠা একোটা বনাই অকণমান মানে এনেকৈ হেৰি টাইপৰ, লাড়ু টাইপৰ হোৱালৈকে আৰু অকণমান লাগিব বাৰু। একেলগে ঢালি দিয়া নাই আৰু, যিখিনি বাচি যাব পিঠাগুড়ি এনেকৈ। এতিয়া দেখিছে নে? মই এখন দেখুৱাই দিম বাৰু, চাই থাকিব সেই লাগে নহয়। এনেকৈ মানে এইটো অকণকৈ লৈ, বেছি পিঠাগুড়ি হ'লে টান হৈ যাব। পিঠাগুড়ি কম আৰু এই লাওটো বেছি, পামকিনটো বেছি। ইয়াৰ এই ধুনীয়া চুইট হয়, এইটো ইণ্ডিয়ান আছামিজ চুইট আমাৰ নোহোৱাই হ'ল এতিয়া। এনেকৈ এই টাইপত, যোনে গোল লাগিলে গোল। আমাৰ মা আৰু বৰ ডাঙৰ ডাঙৰকৈ গোল চোল চাব নাই আৰু কৰি থৈছিল, সেয়ে। বগৈছোঁ ৰ'ব, আজি আমি এই ধামাকাটো দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। এনেকৈ গোটেইখিনি লাড়ু কৰি এনেকৈ ৰেডি কৰি ল'ব। এতিয়া মই অলপ সেকি ল'ম, ভাজা নহয়, সেকি ল'ম দেই। একেবাৰে কম তেলত সেকি ল'ব, ভাজা নহয়, সেকি ল'ব কম তেলত, যাতে কেঁচা লাওৰো কেঁচা ভাৱটো মৰি যায়। সেকি ল'ব। আৰু পুৰত হ'লে গম পাব নহয়, পকিলে পিঠাটো। মই অকণমান দেখুৱাই দিম।
এনেকৈ মই বহাই দিলোঁ আৰু অকণ সেকি ল'ম দেই, ভাজা নহয়, সেকি ল'ম যাতে মিঠৈত দিলে নাভাঙে বস্তুটো, তাৰে কাৰণে সেকি ল'ম। দৌৰখন পকি উঠিছে দেখিছেনে? এইখিনি এনেকৈ ওলোটাই পাল্টাই দি জাষ্ট এনেকৈ পকিলে গম পাব নহয়, তেতিয়া নমাই থৈ দিব। বেছি ভাজি থাকিব নালাগে। এইখন হৈছে পিছফালটো, পিছফালটো হৈছেই, এইখনৰো হৈছে, কাষৰখনৰো হৈছে, তেনেকৈ এইখনৰো এটা ফাল হৈছে। এনেকৈ সেকি মানে পকিলে গম পায় দেখিছেনে? এনেকৈ পকি উঠিলে নমাই দিব। পকিছে বেছিভাগ, এইখন ছাইডৰখন আছে, এইখনো হৈছে, অকণমান ছাইডত আছে, ছাইডখিনি ছাইডত আছে অকণ, পিছফালটো হৈছেই। এনেকৈ ল'ব। এইফালে মই গুড়খিনি দিছোঁ আৰু পানী দিছোঁ। কিমানমান পানী দিওঁ লক্ষ্য কৰিব, গোটেই কমকৈ দিলেও নহয়, এইখিনি পানী দিব, দি পেলাই উতলাই পেলাই দিলে হ'ল। পেলাই মানে পিঠাকেইখন পেলাই দিলে হ'ল। ইফালে পিঠা ৰেডি, আৰু এতিয়া গুড়ো এইফালে উতলি ৰেডি হৈ আছে। এতিয়া গুড়ত পেলাই দিলেই হৈ যাব। ইয়াৰে ছাইডৰ দুখন হৈছে, এইখন আছে আৰু বাকীখিনি মই ভাজি লৈছোঁ, ইমান দেখুওৱা নাই। এই তিনিখন যেনেকুৱা হৈছে তেনেকুৱাত ৰাখি গুড় নিদিয়াকৈ গোটেইখিনি মোৰ ৰেডি হ'ল। ৰেডি হৈ গ'ল, গোটেই গাটোত ৰেডি হৈ লগাই দিব পিঠাকেইখনৰ, হৈ যাব। অকণমান সময় ৰাখি দিব, উতলাই হৈ যাব। ৰেডি হৈ গ'ল, আৰু কিমান ধুনীয়া ছফ্ট হৈছে দেখিছেনে? ছফ্ট হৈছে সঁচাকৈ কৈছোঁ মই। কেৱল গোটেইখিনি স্কিপ নকৰাকৈ চাব আৰু ধুনীয়াকৈ গম পাব, তেতিয়া আগৰখিনিও চাই ল'ব যদি পিছৰখিনি চাই কোনোবাই। থেংক ইউ ছ' মাছ ফৰ ৱাটছিং।